আপুনি আছিলে পানটান হাইস্কুলৰ চকীদাৰত আছিলে। তাৰ পৰা আপুনি অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী কুমাৰ ভৱেশ। মানে যাত্ৰাটো কেনেকৈ হ'ল? তাৰপিছত লগত এখন কদাল দি দিলে। কিয়? এই মানে দুটামান ৰুমৰ মানে দৰ্জা খিৰিকী নাই, গৰুই মানে লেট্ৰিন কৰে, যাব লাগিব। তলৰ ফালে যাম, গোটেই মানুহবিলাকে এনেকুৱাকৈ বহাই থাকিছে, আমাকোতো বহিব দিলে। উপায় নাই আৰু, তেতিয়া ভয় লাগিছে, বহিবই লাগিব। এনেকৈ থাকিলোঁ, থকাৰ পিছত আৰু প্ৰায় আধা ঘণ্টামান থাকিব দিছে, তাৰপিছত আৰু যাব দিছে। মই মেনেজাৰক ক'লোঁ যে ইয়াৰ ফোন নম্বৰটো ওলা। ওলাই এনেকুৱা দিছোঁ সিয়াক ৰাতি গম পাইছোঁ বা কাৰ পাল্লাত পৰিছোঁ। দেহাজান নহয়, যিমান কি তাতকৈ ভাল গান যোনে কি নবনাক, সেই জনপ্ৰিয়তাটো এতিয়া নাহে। স্বাগতম জনাইছোঁ ৰিয়েল আড্ডাৰ পডকাষ্টৰ আৰু এটা খণ্ডলৈ। আজি হয়তো চাগে আপোনালোকে গম পাইছে আমাৰ থাম্বনেইলটো চাই। আজি আমাৰ অতিথি কোন হয় বেলেগকৈ চাগে চিনাকি কৰি দিয়াৰ প্ৰয়োজন নাই। অসমৰ প্ৰায় উজনিৰ পৰা নামনিলৈ প্ৰায়খিনি মানুহে চিনি পায়। এটা সময়ত তেখেতক দেহাজানৰ এটা গান যিহেতু আপোনালোকে শুনিছিলে, নাযাবা নাযাবা বুলি যিটো এটা বিশেষ গান আছিলে, সেই গানটোৰ কণ্ঠশিল্পী কুমাৰ ভৱেশ ডাঙৰীয়া আজি আমাৰ মাজত উপস্থিত আছে। তো আমি তেখেতৰ লগত আজি অকণমান আমাৰ ৰিয়েল আড্ডাত তেখেতৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম। চ' দাদা নমস্কাৰ। আৰু আমাৰ প্ৰথম একচুৱেলি যিটো ৰিয়েল পডকাষ্টৰ অনুষ্ঠান, আজি আমাৰ দ্বিতীয়টো অনুষ্ঠান। চ' আমি ভাল লাগিছে আপোনাৰ সময়খিনি দিয়াৰ কাৰণে, ধন্যবাদ। আৰু আমাৰ অনুষ্ঠানটোলৈ আপোনাক স্বাগতম জনাইছোঁ। বাকী আপুনি এতিয়া কেনে আছে? মই বৰ্তমান ভালে বুলি ক'ব লাগিব। প্ৰগ্ৰাম চলি আছে। বাকী লকডাউনৰ সময়ত কেইটামান গান কৰিলোঁ, মানে মানুহে আদৰি লৈছে, সেইটো খুব ভাল এটা কথা। কাৰণ আজিকালিতো গান এটা জনপ্ৰিয় মানে হ'বলৈ হ'লে বহুত দিগদাৰ, কষ্ট হয় মানে মানুহৰ মাজলৈ নিয়াৰ কাৰণে। গতিকে মানে লকডাউনৰ পিছত এই গানখিনি মানুহৰ মাজত মানে যিটো জনপ্ৰিয় হৈছে, খুব ভালে লাগিছে। আৰু এতিয়া মানে প্ৰগ্ৰেমত ব্যস্ত হৈ আছোঁ, আৰু নতুন নতুন গান মানে ওলাই আছে। আচ্ছা, আহি আছে নতুন গান আহি আছে। চহৰলৈ নাযাবাতো আকৌ ৰিমেক কৰিলোঁ। সিদিনা আপোনাৰ চহৰলৈ নাযাবা ৰিমেকটো আমি চাইছোঁ, ভাল হৈছে এইবাৰ। আপোনাৰ অলপমান বেলেগ এটা মানে গেটআপত এটা বেছি ভাল লাগিছে। আৰু আপুনি এনেও চিৰসেউজ হৈ আছে, এভাৰগ্ৰীণ ছিংগাৰ বুলি ক'ব পাৰি এতিয়া বৰ্তমান অসমৰ। কেলৈ কি আপোনাৰ যেতিয়া প্ৰথম গান শুনিছিলোঁ, মই চাগে ক্লাছ 6-7 মানত আছিলোঁ। তো প্ৰথম কেছেট কিনিছিলোঁ আপোনাৰ সেইটো। কোনখন? দেহাজানখন চাগে জন্মই পোৱা নাছিলোঁ চাগে, মানে আপোনাক তথাপিও মানে গম পাওঁ আৰু জানো। কিন্তু মোৰ মানে প্ৰথম কেছেট দেহাজান নহয়, এইটো আচলতে বহুতে কথাটো নাজানে, কিন্তু কিছুমানে জানে। কাৰণ মোৰ প্ৰথম কেছেট আছিলে পৰি আছিলে, তাৰপিছত তোমাৰ পুৱা, তাৰপিছত প্ৰতিশ্ৰুতি। তাৰমানে মানে শব্দটোৰে মানে তিনিটা এলবাম ওলাইছিলে। কিন্তু তেতিয়া কি মানে এই এলবাম তিনিটা মানে ইমানখিনি জনপ্ৰিয়তা হোৱা নাছিলে। মানে হৈছিলে মানে আমাৰ মানে এইটো অঞ্চলত মই লোকেল ল'ৰা হিচাপে তেনেকুৱাকৈ যে আমাৰ ওচৰৰে ল'ৰাই গাইছে তেনেকুৱা ধৰণে হৈছিল, কিন্তু সিমানখিনি হোৱা নাছিলে। তাৰ 4 নম্বৰ এলবামটো হ'ল মোৰ দেহাজান। চ' সেইটোৱে আপোনাৰ জীৱনৰ চাগে এটা টাৰ্ণিং পইণ্ট বুলি ক'ব পাৰি। অ'কে, তো তাৰপাছত দেহাজানৰ পাছততো আপোনাৰ বহুত কেইখন, দেহাজানৰ পিছততো বহুত ওলাল, জেউতি ওলাল, সোণপাহি ওলাল। এটা এৰিয়া মানে এটা এৰা আপুনি এটা যুগ আপুনি ডমিনেট কৰিছে অসমীয়া সংগীত জগতক। সেইটো নিশ্চয়কৈ আপুনিও নুই কৰিব নোৱাৰে বা অসমৰ শ্ৰোতাই মানে না ক'ব নোৱাৰে এইটো যে কুমাৰ ভৱেশ ডাঙৰীয়াই মানে এটা যুগ একচুৱেলি অসমীয়া সংগীতত পুৰা ধুনীয়াকৈ ডমিনেট কৰিলে, আজিও ডমিনেট কৰি আছে। কিন্তু ইয়াৰ মাজত চেষ্টা কৰি আছোঁ আৰু যিমান দিন পাৰোঁ থকাৰ কাৰণে। ইয়াৰ মাজতে মোৰ এটা মানে প্ৰশ্ন আহে মাজে মাজে, আপুনি ধৰক আমাৰ যিখিনি মেইন ষ্ট্ৰীম ছিংগাৰ যিখিনি আছে ধৰক, সকলোৱে চহৰত মানে মহানগৰত আছে, গুৱাহাটীৰ পৰা কাম কৰি আছে। আপোনাৰ পৰিৱেশটো ভাল লাগিলে চাই আজি, মানে হিল ভিউ এটা মানে আপোনাৰ ঘৰৰ মানে ইয়াৰ পৰা বাৰাণ্ডাৰ পৰা। তথাপিও মানে আপুনি মেইন ষ্ট্ৰীম মানে মহানগৰৰ পৰা আঁতৰত, মানে গুৱাহাটীৰ পৰা আঁতৰত ইয়াতে ষ্টুডিঅ'টো কিয় কৰিলে? প্ৰথম কথা হ'ল মই 2000ৰ পৰা মই গুৱাহাটীত আছিলোঁ, এতিয়াও আছে মোৰ গুৱাহাটীত ঘৰ।
মই যোৰহাটত আছিলোঁ। তাৰপিছত মোৰ প্লেনিংটো তাতেই থকা আছিল, মানে প্লেন আছিলে থকাৰ। কিন্তু কি হ'ল, যেতিয়া আমাৰ এই কৰোণা হ'ল, মানে লকডাউন দি দিলে, তেতিয়া মানে আমাৰতো কোনো অনুষ্ঠানো নাই বা ৰেকৰ্ডিঙো নাই, ষ্টুডিঅ'বোৰো বন্ধ, প্ৰগ্ৰেমো নহয়, একো কামেই নোহোৱা হ'ল, ৰুমৰ ভিতৰত থাকিব লগা হ'ল। তাৰপিছত মোৰ ঘৰত কি হ'ল, মোৰ এইটো ফ্ল'ৰ, ছেকেণ্ড ফ্ল'ৰটো কাম কৰা নাছিলোঁ। তো মই ভাবিলোঁ কি ইয়াত এনেকৈ থকাতকৈ, যিহেতুকে প্ৰগ্ৰেমো নাই, একো নতুন গীতৰ মানে কোনো ৰেকৰ্ডিং নাই, ষ্টুডিঅ'বোৰ বন্ধ, ঘৰতে যাওঁ, ঘৰত যাই ঘৰৰ কামখিনি কৰোঁ। যেতিয়া মই মিস্ত্ৰীৰ কাম কৰি আছোঁ, এই কি কৰা যায়, এটা মানে ষ্টুডিঅ'য়ে বনাওঁ নেকি মোৰ, কাৰণ বহুতে মানে গান গাব লাগে, কিছুমানে কয় আপুনি গাই কিনে পঠাই দিয়ক। আজিকালিতো তেনেকুৱা ছিষ্টেমেই হৈছে। আজিকালি কি হ'ল, ট্ৰেকটো মানে মেইল কৰি দিলে, ট্ৰেকটো আমি ইয়াত লৈ কিনে ভইচটো ডাবিং কৰি পঠাই দিলোঁ। গতিকে তেনেকুৱা ছিষ্টেম নাই। এই তেনেকৈ ষ্টুডিঅ'টো আৰম্ভ কৰিলোঁ, কৰি কমপ্লিট হ'ল। তাৰপিছত কিন্তু ইয়াতো বেয়া নালাগে, কাৰণ মোৰ জন্ম ইয়াতে মিৰ্জাত, আৰু ইয়াৰ পৰিৱেশটোতো জন্ম ঠাইত ভাল লাগিবই, সকলোৰে ভাল লাগিব। মই তেনেকৈ এইটো কৰিলোঁ, কিন্তু নাই, তথাপিও গুৱাহাটীত অহা যোৱা আছে মোৰ এতিয়াও। কিন্তু মই মানে সৃষ্টিটো কিন্তু লকডাউনৰ পিছত মানে ভেকচিন এণ্ড এই বানপানী, বিভাৱৰী, এইটো মেলোডি চং এটা দিয়া হৈছে অলপ দিন আগতে, ইয়াৰ পৰাই হৈছে, ঘৰৰ পৰা আহিছে। এইটোতো আহিম আমি আপোনাৰ মানে নতুন প্ৰজেক্ট কেইটা বা আগৰ প্ৰজেক্ট কেইটাৰ বিষয়ে। কিন্তু দাদা, প্ৰথম আপোনাক মানে সুধিব বিচাৰোঁ, আপুনি আছিলে পানপান হাইস্কুলৰ চকীদাৰত আছিলে, তাৰ পৰা আপুনি অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী কুমাৰ ভৱেশ, মানে যাত্ৰাটো কেনেকৈ হ'ল? লগতে আপোনাৰ নামটো অলপ মানে ভৱেশ কলিতাৰ পৰা কুমাৰ ভৱেশ, এইটো অকণমান কওক আমাক। আচলতে পানটান হাইস্কুলৰ কথাটো ক'ব গ'লে, আচলতে সেইটো কোনো মানে মোৰ প্লেনিং নহয়। এইটো মানে কি হৈছিলে, মই পঢ়াত ইমান ভাল নাছিলোঁ। এটা ক্লাছতে মই 3-4 থাকি দিব লগা হৈছে। তাৰপিছত কি কৰিলে, মোৰ মেইন কথাটো হৈছে কি, গানৰ কাৰণে হৈছে। মই তাৰমানে এনি টাইম মানে ইয়াত মানে গানে সোমাই থাকে। ৰেডিঅ' শুনো, কিশোৰ কুমাৰৰ গান শুনো, কুমাৰ চানুৰ গান শুনো, খালি সেইবিলাকে ভাবি থাকোঁ। আৰু মামাহঁতৰ ঘৰত যাওঁ, সেই মামাহঁতৰো ৰেডিঅ' থাকেই, বোলে ঠাণ্ডাৰ দিনৰ লেপ পুৰি কিনে ৰেডিঅ'টোৰ তলত লৈ কিনে গান শুনি গোটেই ৰাতি শুনি থাকোঁ। পঢ়াৰ কথা মনতে নাহে। এতিয়া মানে কি কৰিলে, দেউতাই মামাক ক'লে কি যে, মামা অলপ আছিলে হাত থকা আৰু অফিচৰ লগত ভাল আছিলে, ক'লে ইয়াক কিবা এটা কামত সোমাই দিয়ে, নহ'লে ইয়াৰ পঢ়াটোতো নাই ইয়াৰ। নাই, তাৰপিছত মোক এখন ধাবা খুলি দিলে দেউতাই মিৰ্জা চকত। ধাবাৰ নামটো পাহৰিলোঁ, কিবা আছিলে, বহু বছৰ হ'ল যে মই তেতিয়া পাহৰি গৈছোঁ। হেৰি ধাবা মানে তেতিয়া মানে ডে নাইট খোলা আছে, আজিকালিহে মানে নাইটত নোৱাৰে। ট্ৰাক আছিলে, এই ধাবা এখন খুলি দিলে, তেতিয়া লাইন হোটেল বুলি কয়, লাইন হোটেল এখন খুলি দিলে। খুলি দি কিছুদিন চলিলোঁ। তাৰপিছত মোৰ মানে মোৰতো আচলতো মানে ব্ৰেইনটো থাকে বেলেগত, কাষ্টমাৰ আহিছে, কি খাইছে কি নাই এইবিলাক কথা নাই, খালি গানেই শুনাই থাকোঁ। আৰু কোনোবা ড্ৰাইভাৰ আহিলে গান এটা শুনচোন, মই যাওঁ, সিহঁতে ধুনীয়াকৈ গানো শুনিলে, খাদ্যও খালি পইচা নিদিয়াকৈ গুচিয়ে যায়। তেনেকৈ ধাবাখনো গ'ল মাৰা। তাৰপিছত আৰু মামাই কিবা কৰি আৰু মানে চাকৰিটো হোৱা কৰিলে। মইতো গমেই নাপাওঁ এইবিলাক কথা। এদিন কিন্তু মই এনেই, মামাই কেতিয়াবা আহিলে কয়, তোক মই কিবা এটা চাকৰি মাথা মাৰি আছোঁ ৰ'বা। বোলো হ'ব দে, চাকৰি মানে ভালহে। তাৰপিছত আৰু তাৰপিছত আহিছে, মামা এদিন আহিছে, আহি তই কালি যাব লাগিব দেই, এনেকৈ। তাৰপিছত ঠিক আছে, ভালে। মোক কৈছিল কি, ৰাতি বুজাইছে আৰু মোক, তোৰ একো বেলেগ কাম নাই, তোক হেডমাষ্টাৰে ফাইল এটা দিব, আৰু গুৱাহাটীত লৈ যাব লাগে, সপ্তাহত 2 দিন। ভাল কথা, এনেকুৱা চাকৰি কোনে পাব? বাকী দিন মানে বাকী দিনটো ঘৰতে থাকিবি, যি কৰা আৰু। তাৰপিছত আৰু ঠিকে আছে দে, ভালে লাগিল মোক হেৰি পাই। তাৰপিছত ৰাতিপুৱাই উঠিছোঁ, মই উঠি মানে ইয়াৰ মানে জইন কৰিব লাগিবতো, মানে ৰাতিপুৱাই উঠিব দিছে। মই আৰু উঠিয়ে একদম হেৰি কৰিলোঁ,
কাপোৰ মানে ইস্ত্ৰি কৰি আছোঁ মানে যিমান ভাল কাপোৰযোৰ আৰু একদম হামন কাপোৰ বুলি কয় মানে একদম নম্বৰ ওৱান মানে হ'ব লাগিব সেইযোৰ কাপোৰে মানে ওলাইছোঁ তেতিয়া বেগী লং পেণ্ট আছিল আৰু চাৰ্ট ৰেড চাৰ্ট এটা মানে জিলিক জালাক মোৰ অলপ মোৰ সেই আৰু তেনেকুৱা আছিলে যে আৰু হয়তো একদম ইস্ত্ৰি কৰি আছোঁ মামাইতো এনেকৈ আহে ৰুমত এইবিলাক কি কৰি আছা বোলো কি ইস্ত্ৰি কৰি আছোঁ মানে মামাই মানে শান্তি পোৱা নাই কথাটো তেনেকৈ লৈ গ'ল আৰু মই কাপোৰ চাপোৰ পিন্ধি গ'লোঁ তাততো আৰু ল'ৰা ছোৱালীবিলাকে চাব ধৰিছে মোক মানে তাতো মানে অলপ বেলেগ দেখিছে মোক ল'ৰা ছোৱালীবিলাকে মানে আপোনাৰ ড্ৰেছ চুলি দীঘল পূৰা বেগী মাৰি গৈছে কোন আহিছে আজি স্কুলত তাৰপিছত আৰু তেনেকেই আগবাঢ়িল কামটো কৰি মানে হেডমাষ্টাৰৰ ৰুমত লৈ গৈ আৰু মোক বহিব দিছে বহাৰ পিছত আৰু সিদিনা একো কৰিব দিয়া নাই আচ্ছা তাৰপিছত বহিব দিছে আকৌ মূৰত বহিব দিছে চকীত বহিব যাওঁতে কৈছে উঠি পৰিছে চকীত বহিব দিয়া নাই মই কিয় বা চকীত বহিব দিয়া নাই মই ভাবিছোঁ কথা তেতিয়াহ'লে আপুনি গম নাপায় আপোনাৰ চাকৰিটো কি আপোনাৰ পোষ্টে গম নাপায় কি হয় পোষ্ট কি গম নাপায় আচ্ছা তাৰপিছত আৰু মই মূৰতে বহিছোঁ বাৰু আৰু শিক্ষকবিলাকে মানে চকীত বহে মই কি কথাটো অলপ মাইণ্ড কৰি আছোঁ মোক চকীত কিয় বহিব দিয়া তাৰপিছত বাৰু সেইটো গ'ল তাৰ স্কুলটো আৰু এতিয়া মানে ছুটি হ'ব আৰু মানে ছুটি দিলে ল'ৰা ছোৱালীবোৰ গুচি গ'ল তে এজন এই চকীদাৰ এজন আছিলে উপেন দা বুলি তেখেতে মই বহি আছোঁ নহয় তেখেতে হাতত কিবা লৈ আহিছে এটা আহি মোক সুধিছে লোৱা এইটো লোৱা এতিয়া ৰুমকেইটা তালা মাৰি ৰুমবিলাক স্কুলৰ ৰুমবিলাক তেতিয়া মই ভাবিছোঁ ৰুম তালা মাৰিব দিলে তেতিয়ালৈ গম পোৱা নাই বাৰু হ'ব তাৰ নেক্সট দিনা কৈছে সোনকালে আহিবা দেই সোনকালে আহিবা নেক্সট ডে তেতিয়া মই সোনকালে গৈছোঁ 8:30 বজাত পাইছোঁগৈ এই উপেন্দাৰ ঘৰটো ওচৰতে স্কুলৰ তাৰপিছত 4 লোৱা অফিচ ৰুমটো খোলা তাৰপিছত লগত এখন কৰ্ডাল দি দিলে কিয় এই মানে দুটামান ৰুমৰ মানে দৰ্জা খিৰিকী নাই গৰুই মানে লেট্ৰিন কৰে ওলাব লাগিব তাৰপিছতে মই গম পালোঁ যে খেলটো দেখোন বেলেগ হৈ তাৰপিছত বেছি দিন নাই 6 মানে 7 মাহ কৰিলোঁ অশান্তি আৰু মানে থাকিব নোৱাৰোঁ অশান্তি আৰু তাৰপিছত আৰু নগ'লোৱে এতিয়াও এতিয়া কি বা হৈছে নাজানো সেইটোৱে মানে মানুহৰ যিটো ডেষ্টিনি এইটো আপুনি যেনেকেই নহওক নিজৰ ডেষ্টিনিটো আপুনি তাৰপিছত আকৌ মই গানত লাগি গ'লোঁ প্ৰগ্ৰাম কৰিব ধৰিলোঁ তেনেকুৱাকৈ আৰম্ভ হ'ল আপোনাৰ কেনেকৈ নামটো আপোনাৰ সলনি কেনেকৈ হ'ল সলনি মানে এই মই যেতিয়া শ্ব' কৰোঁ তেতিয়া মই মোৰতো গান নাছিলে তেতিয়া প্ৰথম মই এতিয়া এই কুমাৰ চানুৰ গাওঁ আৰু কিশোৰ কুমাৰৰ গান খুব গাওঁ তেতিয়া এই গাড়ী গাঁৱত মোৰ অনুষ্ঠান এটা আছিলে মানে ভোগালী বিহু এতিয়া ভোগালী বিহুত তাত কি কৰিছে যে প্ৰগ্ৰেম দিব আৰু প্ৰগ্ৰেম দিয়াৰ আগতে মানে এনাউন্স কৰিছে যে এইবাৰ আপোনালোকৰ মাজত কুমাৰ ভৱেশ সিহঁতে কৈ দিলে এতিয়া কৈ দিয়াৰ পিছত মই মেনেজাৰক সুধিলোঁ যে এইটো আৰু বেলেগক মাতিছে নেকি নহয় আপোনাৰ কুমাৰ ভৱেশ লগাই দিছে মোৰ কিয় লগাই বুলি কুমাৰ চানু কিশোৰ কুমাৰ মই তেতিয়া ভাবিছোঁ হ'ব পাৰে কুমাৰ চানু কিশোৰ কুমাৰৰ গান গাওঁ যে কাৰণ এই আমি জানো দুলাল দা আখতাৰ হৈছে এইবিলাকে গায়িত যে জুনিয়ৰ কিশোৰ কুমাৰ বুলিও কয় কিছুমানে গতিকে মই এই সেইদিনাৰ পৰাই কুমাৰ ভৱেশ হ'ল আৰু নহ'লে মই আগতে ভৱেশ কলিতাই এইটো এক্সিডেণ্টলি হ'ল মানে নামটো ভাল লাগিছে আপোনাৰ নামটো মানে মই ভৱেশ কলিতাই আৰু কাৰণ যিখিনি মই প্ৰগ্ৰেম কৰিছোঁ 2-3 বছৰমান ভৱেশ কলিতাই কৰিছিলে ভৱেশ কলিতা বুলিয়ে কৰে কিন্তু এই সিদিনাৰ পৰা কুমাৰ ভৱেশ সেইটো মানে এটা একচুৱেলি আপোনাৰ এটা আইডেণ্টিটিও এটা হৈ গ'ল অৱশ্যে এতিয়াহে ভাবোঁ কিন্তু মানে নামটো সঁচাকৈ ভাল লাগে কুমাৰ যদি ভৱেশ কলিতা হ'ল হয় অলপ আজিকালি কথাও আছে একচুৱেলি অলপমান দেখাটো লাগে বাৰু হয়নে কথাটো লাগে গতিকে এইটো বেয়া ভালে লাগিছে হয় আপোনাৰ মানে বিশ্বাস নকৰিব আমি গমেই পোৱা নাছিলোঁ মইতো নিজে ধৰক মোৰ জেনেৰেশ্যনৰ যিখিনি আছে তেওঁলোকতো নাজানো মই নিজে গম পোৱা নাছিলোঁ আপোনাৰ নামটো যে ভৱেশ কলিতা মানে ইমান এটা ফেমাছ আপোনাৰ ধৰক নাম মানে কোনেও চাৰ্চে কৰা নাই যে কুমাৰ ভৱেশে হয় মানে বহুতে নাজানে কিন্তু কুমাৰ বুলি জানো কুমাৰ নহয় সেইটো সময়ত আপোনাৰ ধৰক আমাৰ যিখিনি মিডিয়া আছিলে মষ্টলি প্ৰিণ্ট মিডিয়া আছিলে বিস্ময় আলোচনা আপোনাৰ প্ৰথম এটা ইণ্টাৰভিউ মই পঢ়িছিলোঁ বিস্ময়ত পঢ়িছিলোঁ
তাৰপাছত তেনেকৈ বাকী যিখিনি আমাৰ নিউজ পেপাৰ যিবিলাক আছিল তেতিয়াতো আপোনাৰ মানে আমাৰ যিটো সাংস্কৃতিক বুলি এটা পেজ থাকে ন তাততো আপোনাৰ নিউজ তেতিয়া পুৰা আহিয়ে থাকে আৰু তো মানে আজি ধৰক সেইটো দিনৰ পৰা এইটো দিনলৈ যিটো মানে এটা যাত্ৰা মানে সেই প্ৰিণ্ট মিডিয়াৰ পৰা আহি এতিয়া ইলেক্ট্ৰনিক মিডিয়া কেনেকৈ এডজাষ্ট কৰিছে নিজকে সেইটো মানে এডজাষ্টটো মইনো কি ক'ম মই ভালদৰে কাম কৰি গৈছোঁ আৰু আগত যেতিয়া আগৰ যেতিয়া 98, 99ৰ সময়ৰ কথাখিনি বেলেগ আছিলে তেতিয়া আৰু এতিয়াতো আমাৰ বহুখিনি মানে ডাঙৰ হৈ গৈছে এতিয়া আমাৰ মিডিয়াৰ এইটো হয়নে কথাটো প্ৰিণ্ট মিডিয়া হওক আমাৰ বা টিভি চেনেলখিনিয়ে হওক বা যিখিনিয়ে আৰু গতিকে তেখেতসকলৰ মানে দৃষ্টিত মই কাম কৰি আছোঁ সেইকাৰণে তেখেতসকলে মোক অলপ মানে লগত আছে বা যি কৰোঁ মানুহৰ মাজত মানে প্ৰচাৰ কৰি দিয়ে আৰু সেইটো আপোনাৰ সেই মানে যিটো এটিটিউডছ বুলি কয় সেইটো এটা মানে পজিটিভ যিটো এটিটিউড আপুনি ধৰক তেতিয়াৰ পৰা আজিলৈকে বহুতে হয়তো মানে সংগীত জগতখন এৰিয়ে দিছে আপোনাৰ সেইটো এৰাৰ মেক্সিমামে এৰিছে চাগে মই জনাত বহুতে এৰিছে বা কিছুমান আছে যদিও আওপকীয়াকৈ জড়িত আছে কিন্তু আপুনি আজি এই প্ৰজন্মটোৰ লগতো আপুনি ধৰক ধুনীয়াকৈ কাম কৰি আছে চ' আৰু নিজকে ইমান ধুনীয়াকৈও ৰাখিছেও কেনেকৈ নাই আৰু মেইন কথা হৈছে কি মই যিখিনি মই আজিলৈ গীত মোৰ ওলাল মই আচলতে যি হওক নাযাবা হওক চহৰলৈ নাযাবা হওক যিখিনি মানুহৰ মাজত পপুলাৰ গানখিনি আচলতে গানখিনিৰ কনচেপ্টবিলাক মোৰ হয় আচ্ছা তাৰমানে ইণ্ডাষ্ট্ৰীত মানুহ এজন টিকি থাকিব হ'লে বেলেগৰ ওপৰত ভৰসা কৰি কেতিয়াও নোৱাৰে ছাপ'জ কেনেকুৱা হ'ব পাৰে যে মই গানহে গাব জানো মই লিখিবও নাজানো গান লিখিব নাজানো মই টিউন কৰিব নোৱাৰোঁ মোক বেলেগে টিউন কৰি দিব লাগিব বেলেগে এটা গান লিখি দিব লাগিব মই তেতিয়াহে গাম তেনেকুৱাবিলাকৰ মানে দিগদাৰ হয় এতিয়া মোৰ হৈছে কি মই প্ৰথমৰ পৰাই মোৰ গানৰ কনচেপ্ট মোৰ হ'ব লাগিব কিন্তু লিখাটো কিন্তু হয়তো মই কোনোবাক মাতি আনি কাৰণ মই টাইম নাপাওঁ যে এনেকুৱা এটা কনচেপ্টৰ গান লিখা হয়তো দুটা লাইন ময়ে লিখি দিলোঁ যে এনেকুৱা হ'ব লাগে দুটা এনেকৈ লিখা যে সেই কথাটো আৰু টিউনখিনি মই কৰোঁ আৰু এতিয়া মই বিশেষকৈ 2-3 বছৰমানৰ পৰা মই নিজৰ গানখিনি মই নিজে প্ৰগ্ৰামিং কৰোঁ মানে মিউজিকৰ ট্ৰেকৰ পৰা হওক কিবা হওক যিখিনি টাইম পাওঁ আৰু গতিকে সেইকাৰণে নেকি ইণ্ডাষ্ট্ৰীত আজিৰ ডেটলৈ আছোঁ আৰু আশা কৰিছোঁ আগলৈ থাকিব এইটোতো ভাল কথা আৰু যদি আগলৈ থাকিব পাৰোঁ কিন্তু যিমান পাৰোঁ চেষ্টা আৰু মই অলপ এই লাইনটোত ডিচিপ্লিন অলপ মই নিজকে অলপ মই বিৰাট চিৰিয়াছত থাকোঁ কাৰণ মোৰ ৰেৱাজ থাকিব লাগিব ডেইলি মই ধুনীয়াকৈ থাকিব লাগিব মই চবখিনি মেইনটেইন কৰোঁ বা খোৱা লোৱাৰ পৰা হওক মই ৰাতিপুৱা উঠি কি কৰিব লাগিব বা ৰাতিপুৱা মই কেইটা বজাত ৰেৱাজ কৰিব লাগিব আৰু মই কেনেকুৱা হয় কোনোবাই কৈছে যে দাদা আপুনি গান এটা গাব লাগে আজি এজনে ফোন কৰিছিলে মোক এই ৰাজবংশী গীত এটা গাব লাগিব হয় কোচ ৰাজবংশী কোকৰাঝাৰৰ পৰা আহিব দাদা মই মিউজিক ডিৰেক্টৰ কালি আমি গৈ আছোঁ আপুনি কালি গানটো গাই দিব বোলো মই তেনেকৈ গান নাগাম তুমি মোক আহা তোমালোক ট্ৰেকটো লৈ আনা মোক গানটো দি যোৱা মই 3-4 দিন মই ৰেৱাজ কৰিব লাগিব মই নিজে গম পাব লাগিব যে মই গানটো গাব পৰা হৈছোঁ নে নাই যদি মই নোৱাৰোঁ নাগাওঁ গতিকে মই সেয়াও এটা মোৰ মানে নিজকে কৈছোঁ আৰু সেয়া এটা মোৰ ডিচিপ্লিন আছে যে মই ধুনীয়াকৈ গানটো আগতে মই ব্ৰেইনত সোমাই ল'ম মই স্ক্ৰিপ্ট চাই পেলাই নাগাম মই পূৰা ব্ৰেইনত পূৰা সোমাব লাগিব পূৰা ধুনীয়াকৈ গাম আৰু তেতিয়াহে মানে ভাল হয় বস্তুবিলাক সেয়ে তেনেকুৱা ধৰণৰ বহুখিনি মই এনেকুৱাকৈ কিছুমান আছে ছিষ্টেম সেইকাৰণে চাগে আছোঁ নেকি সেইটোৱে আৰু হয় দাদা আপুনি ক'লে আপুনি খোৱাক লৈ ক'লে আপোনাৰ ৰাতিপুৱা মানে মই গম পাওঁ আৰু আপুনি মানে অলপ প্ৰকৃতিৰ বস্তু কেঁচা মানে ৰাতিপুৱাৰ পৰা দিনযোৰা আৰম্ভ কৰে খোৱাটো আপুনি কি কি খায় এইটো কওকচোন মই ইয়াত বোলে নাই মই প্ৰায় আজি 20 বছৰ মানে ৰানিং এতিয়ালৈ সৰুতে আৰু এইবিলাক বুজা নাছিলোঁ সৰুতে খোৱা নাছিলোঁ মই এইবিলাক মানে অলপ জড়িবুটি বুলি কয় বহুখিনি পাত থাকে তাত তোমাৰ মই ৰাতিপুৱাই উঠিয়ে তোমাৰ গৰম পানীটো খাওঁৱে তাৰপিছত তোমাৰ গ্ৰীণ টি 1 কাপ নেমু চেমু দি
খালোঁ আৰু তাৰপিছত আৰু অকণমান এক্সাৰচাইজ মানে জিম গুৱাহাটীত জিমত গৈছিলোঁ ইয়াতো তেনেকুৱা টাইপে আৰু ৰাতিপুৱা হেৰি কৰোঁ বাকী তাৰপিছতে এইবিলাক আৰু তাত মানে থাকে বহুকেইটা পাৰ্ট থাকে মই এতিয়া ক'ব লাগিলে 1 ঘণ্টামান লাগিব আমিও অলপ চেষ্টা কৰিম তোমাৰ প্ৰথমতে আচলতে মোৰ ল'ৰা আছে মানে মোৰ আছে ইয়াতে নিজৰ মানে মই নিজে খেতিয়ে কৰিছোঁ মানে চব ভাগ আৰু সি খালি ৰাতিপুৱা গৈ ছিঙি আনে আৰু তোমাৰ প্ৰথম মানমুনি পাত থাকিব ভেদাইলতা থাকিব তাৰপিছত পাতে গজা পাত মধুৰি আমৰ পাত তোমাৰ পদিনা হা বুনফুক বুনফুকৰ পাত 2টা থাকিব হা তাৰপিছত পচতীয়াৰ পাত থাকিব পচতীয়া গছ যে আছে নৰসিংহৰ পাত থাকিব আৰু তাৰপিছত তোমাৰ মচুন্দৰী থাকিব আৰু এনেকৈ 6-7টামান মানে পাত আছে মই পাহৰিছোঁ তাৰপিছত শিলিখা এটা থাকিব আমলখু এটা থাকিব নহৰু 2টা থাকিব হালধি থাকিব আৰু সেইখিনি মিক্সিত মাৰি এইটো গৰম পানীত লৈ কিনে প্ৰায় ডেইলি খাওঁ এই কেতিয়াবা এদিনহে কিবা কথাত মিছ হৈ যায় এদিন কেতিয়াবা হৈ যায় মানে সেইদিনা হ'লে মোৰ অকণমান অশান্তি লাগি থাকে কিবা এটা নাই কৰা যেন লাগি থাকে এইটো মোৰ থাকেই ডেইলি আৰু গুৱাহাটীতো মই মানে আমাৰ এই কলনী বজাৰত তাততো আৰু আমাৰ এইবিলাক ঠাইতহে বজাৰত নাপায় গুৱাহাটীততো পায় সৰু মানমুনি লাগে ডাঙৰ মানমুনি লাগে যি গোটেই পায় গতিকে মোৰ কলনী বজাৰৰ পৰা গুৱাহাটীত থাকিলে তাৰ পৰা বজাৰ হয় আৰু মই এতিয়া যিহেতুকে নিজৰ ঘৰত আছোঁ মিৰ্জাত ইয়াতো এভেইলেবল মাটি বা এইবিলাক ইয়াতো কৰি থাকে আৰু আপোনাৰ মানে লাভ কি হৈছে মানে গম পাইছেনে আপোনাৰ মানে এই গোটেই জড়িবুটিখিনি আপোনাক কি লাভ কৰিছে আপোনাৰ কি লাভ কৰিছে মানে ময়ো গম নাপাওঁ কিন্তু কথাটো হ'ল কি মই কিন্তু এতিয়ালৈ একো প্ৰব্লেম নাই আপোনাৰ বেমাৰ আজাৰটো নাই চাগে একোৱেই নাই এতিয়া দেখাত গমেই পায় মানে একোৱেই নাই কেতিয়াবা মোৰ খালি এটাই হয় মোৰ এলাৰ্জি আছে কিবা এটা খালে মোৰ এলাৰ্জি হয় আৰু এলাৰ্জি হ'লে এই মুখত অকণমান গুটি দৰে হয় খোজাই এতিয়া এলেগ্ৰা 180টো খালে ঠিক হৈ যায় এটা আৰু বাকী মোৰ নাই তেনেকুৱা প্ৰব্লেম মানে একচুৱেলি আপুনি ৰাতিপুৱা যিটো খোৱা কথা ক'লে যিটো একদম সম্পূৰ্ণ নিমপাত থাকে নিমপাত 3টা থাকে পাহৰিছিলোঁ এতিয়া পাতবিলাক মনত পৰি আছে এতিয়া আমাৰ যোনে চাই আছে অনুষ্ঠানটো তেওঁলোকৰো সুবিধা হ'ব যে ভৱেশ দা ইমান চিৰসেউজ হৈ আছে ইমান ধুনীয়া হৈ আছে মই এদিন কি নহয় এদিন মই শুই আছিলোঁ শ্ব' কৰি আহিছোঁ ল'ৰাজনে সি ৰেডি কৰি থৈ দিছে ছাৰ উঠক 9টা বাজিল উঠক মই উঠি সিটো ভিডিঅ' কৰি আছে মই মিক্সিত মাৰি আছোঁ পাত দি কৈ আছোঁ ভিডিঅ' কৰি আছে গৰম পানী কৰি মিক্স কৰি খোৱাটো কৰি মই ইউটিউবত দি দিলোঁ এনেই আৰু দি দিওঁ এইটো প্ৰগ্ৰাম কৰিব গ'লেতো মানুহবিলাকৰ ওচৰত আহে দাদা ময়ো খোৱা কৰিছোঁ কালিৰ পৰা বোলো কালি খালে যে তোমাৰ স্কিন একদম ৰঙা চিঙা হ'ব সেইটোতো নহ'ব মই 20 বছৰ ৰানিং এতিয়া মই কি কুমাৰ ভৱেশে কেঁচা হালধি খায় এতিয়া কালি যদি তুমি কেঁচা হালধি খাই পৰহি যদি চোৱা মোৰ একোৱেই হোৱা নাই সেইটোতো নহ'ব টাইম লাগিব মানে এতিয়া ফেয়াৰ লাভলি ঘঁহি পেলাই মানে বগা নোহোৱা টাইপ কথা গতিকে এইটো টাইম লাগিব এইটোতো ভিতৰৰ পৰাই হয় বস্তুটো গতিকে এইটো কিছুমানে হেৰি কৰে আৰু এইবিলাক খাব লাগে আচলতে আৰু আমাৰ কি হয় মানে সংগীত অনুষ্ঠানবিলাকত কিবা খাদ্য ক'ত কি আমাৰ টাইমলি খোৱা নাযায় টোপনি ঠিক নহয় মেইন কথা সেইটো আৰু গতিকে এইবিলাক খাই থাকোঁ মাজে মাজে আছে সেইটো এটা মানে ৰহস্যটো গম পালোঁ আমিও ফ'ল' কৰিম আৰু খাব লাগে দেই এইবিলাক মানে কি আৰু আমাৰতো গোটেই ভেজাল হৈ গ'ল খাদ্য হওক শাক পাচলি খাব নোৱাৰি মইতো একো বেলেগ মই চব্জি নাখাওঁৱেই বজাৰৰ চব্জি কেতিয়াও নাখাওঁ কাৰণ এইবিলাক গোটেই হাইব্ৰিড হয় সাৰ বহুত দিয়ে ইনজেকশ্যন ইউজ কৰে কি যে ইউজ কৰে আজিকালি কেনেকুৱা কি কৰে গতিকে মই কেতিয়াও নাখাওঁ মই যিখিনি খাওঁ ঘৰৰ অমিতাৰ গছ আছে কৰ্দৈ আছে গতিকে এইবিলাকতো ভেজালি পুৰি কাচকলটো সম্পূৰ্ণ অৰ্গেনিক যিখিনি আছে মানে আচ্ছা আপুনি যিটো ক'লে আপুনি যিহেতু পাৰফেকশ্যনিষ্ট নেচাৰ এটা আপুনি এক্সপ্লেইন কৰিলে আপোনাৰ বিষয়ে যে আপুনি কিবা এটা বস্তু নিজে পাৰফেক্ট ফিল নোহোৱালৈকে সেইটো নকৰে আৰু যেতিয়া আপুনি অনুষ্ঠানবিলাক
মানে কৰিবলৈ যায় আপোনাৰ লগততো মিউজিচিয়ানছবিলাকো থাকে তো মিউজিচিয়ানছবিলাক আপুনি নিজে মানে চিলেক্ট কৰে নে তেওঁলোকৰ যোগ্যতা ভিত্তিত মানে যিহেতু ক'লে যে মই বস্তুটো পাৰফেক্ট হ'লেহে মই কৰোঁ নহ'লে মই নকৰোঁ তো মিউজিচিয়ানছবিলাক যেতিয়া আপুনি যে আপোনাৰ যিটো টিমটো আপুনি চিলেক্ট কৰোঁতে তেনেকুৱা কিবা আপোনাৰ প্ৰচেছ থাকে নেকি যে এনেকুৱা নহয় তাই সেইটো হয়তো থাকেই কাৰণ কেনেকুৱা বজায় এইটোতো মই জানিব লাগিব কিন্তু আমাৰ মানে কি হয় প্ৰগ্ৰেমৰ আগত কাৰণ মোৰ যিটো গ্ৰুপ আছে মোৰ আজি 10 বছৰে ৰানিং এটা গ্ৰুপেই বজাই আছে আৰু আমাৰ কি হয় বিহুৰ আগত আমাৰ প্ৰায় এসপ্তাহ 10 দিন আমাৰ ৰিহাৰ্চেল থাকে আমাৰ সিহঁতে 10 বছৰ মোৰ লগত বজালেও কিন্তু আমি বিহুৰ আগত আমি 10 দিন বহোৱে গোটেই গানখিনি আকৌ এবাৰ ৰিহাৰ্চেল কৰি আকৌ প্ৰগ্ৰেমটো চলিয়ে থাকে আমাৰ গতিকে তেনেকুৱা হয় গতিকে মিউজিচিয়ানখিনি মোৰ ভালেই গোটেইখিনি ভাল আৰু হয় ভৱেশা আপোনাৰ ধৰক যিবিলাক মানে বেছিভাগ গান এতিয়া নতুন যিবিলাক গান ওলাইছে আৰু বেছিভাগ গান আপোনাৰ প্ৰেম বা আপোনাৰ প্ৰকৃতিক লৈ বা আপোনাৰ মানে কল্পনাক লৈ পেলাই ৰচিত কিন্তু আপোনাৰ যিকেইটা নতুন গান ওলাইছে বা চলিছে এতিয়া হৈছে সেই গোটেইকেইটা আপোনাৰ প্ৰেজেণ্ট যিটো ছিটুৱেশ্যন চলি আছে আপুনি কিছুদিন আগতে কৰোণা ভাইৰাছক লৈ পেলাই বনালে তাৰপিছত বানপানীক লৈ কেনে বনালে মানে কেনেকৈ আহে আইডিয়াবিলাক আপোনাৰ তাতে আচল ভেকচিন গীতটোৰ কথা ক'বলৈ গ'লে এইটোতো আচলতে এইটো আমাৰ ঘৰৰ কাৰণে ওলাল মই লকডাউনত আহি গ'লোঁ ইয়াত হয় আৰু আমাৰ মানে এতিয়া গুৱাহাটীত থাকিলে আমি ভাষাটো কেনেকৈ ক'ব লাগে সেইটো আমি জানো বা কাৰোবাৰ ফ্ৰেণ্ডৰ লগত কথা পাতিলেও কেনেকৈ কিন্তু ঘৰত আহিলেতো আৰু বেছি লিখিত মাৰিলেও মা বেয়া পায় আমিতো সৰুৰ পৰাই যেনেকৈ কথা পাতো তেনেকৈ পাতিব লাগে এতিয়া আমিতো সৰুতে মাইতো মাই বুলিহে মাতো মাই ভাত হৈছি মানে আমিতো তেনেকৈয়ে কওঁ এতিয়াও যদি মাক মই যদি এনেকৈ কওঁ মা ভাত হ'লনে নাই মা তেতিয়া মোক ক'ব ই পাগল হ'ল পাগল বুলি ক'ব কাৰণ সৰুৰ আৰে মই কোন মিনিষ্টাৰ হওঁ বা ছিংগাৰ হওঁ কি সেইটো বেলেগ কিন্তু মাৰ লগততো মই সৰুৰ পৰা যিটো কৈ আহিছোঁ আজি যদি হঠাতে মই চেঞ্জ কৰি দিওঁ মম বুলি মাতিব ধৰো মোকতো পাগল বুলিয়ে ক'ব গতিকে মই তেনেকৈ লকডাউনত আহি গ'লোঁ মই ভাত হৈছি নাই হচি ৰ আমাৰ ভাগটো মই গানটো ভেকচিনৰ ওপৰত মানে ভাবি আছিলোঁ কি কৰোঁ তাৰপিছত সেই গানটো মই নিজে লিখিলোঁ কৰি গানটো ঠিকে চলি আছে ঠিকে চলি তাৰপিছত এতিয়া মাজত কি সোমাওঁ যে মাজত এইটো কৰিলোঁ মই ভাত হৈছি এই কথাখিনি মোৰ মনত আহি গ'ল সেই মাজততো এই কথাখিনি সোমাব পাৰোঁ গতিকে সেইখিনি কথা আমি সোমাই দিলোঁ এই মাৰ লগত যিখিনি কথা পাতোঁ আৰু মায়ে মানে যিটো ৰিপ্লাই দিয়ে সেইটো আৰু সেই কোৱা কথাখিনি আমাৰ গাঁৱৰে এজনী আইতাই কৈছে মানে সম্পূৰ্ণ এটা বাস্তৱ আৰু আইতাজনী মানে মোক খুব ভাল পায় কথাখিনি হৈ গ'ল এতিয়া মই কাক ক'ম এতিয়াতো ছোৱালী এজনক ক'লে সেই টোনটো নাপাম মায়ে যিটো কয় আৰু এই আইতাজনীটো আহি আছে বোলে আছো না কৈছে হয় ঠিকে আছে কৈছে এনেকৈ কৈ দিছে তাৰপিছত কি ভাল লগা হৈছে সেইটো তেনেকৈ ওলাল সেইটো মোৰ ঘৰত অহাৰ কাৰণেই ওলাল বানপানীটো কি হ'ল বানপানীটো যেতিয়া বানপানী হৈ আছিলে এইফালে বানপানী মানে কিবা এটা কৰোঁ আহিয়ে গ'ল এদিন ৰাতি এনেকৈ বহি থাকোঁতে আহি গ'ল তেতিয়া মই ভাবিলোঁ অলপ যিহেতুকে কৰোণা ভেকচিনটোতো মানুহে এই শব্দখিনি ভাল পাইছে তেনেকুৱা অলপ আমাৰ গাঁৱলীয়া টাইপ এটা শব্দ দিলে আৰু বেছি ভাল পাব তেনেকৈ OPT মাৰোনে ডুব এইখিনি দিলোঁ দি গানটো কি কৰিলোঁ মানে কি হৈছে বানপানী হৈ আছে গুৱাহাটীতো বানপানী বা য'ত ত'ত বানপানী হৈ আছে কি কৰিলোঁ গানটো একেদিনাই ৰেকৰ্ডিং কৰি নেক্সট ডে শ্বুটিং কৰিবলৈ কৈছে এইফালে কি লাহে লাহে ৰ'দ দিব আৰম্ভ কৰিছে এইফালে ভয় লাগে ৰ'দ দিলেতো আৰু বানপানী শেষ হ'ব লাভ নহ'ব এই দিনত নহিৰাত কৰিলোঁ শ্বুটিং তাৰপিছত হাতীগাঁৱত গ'লোঁ মানে গুৱাহাটীৰ আছে গুৱাহাটীত পানী হোৱা দেখুৱাব লাগে পানী বিচাৰি নাপাওঁ কি ক'ব যাই ঘূৰি হাতীগাঁৱৰ এটা বাইলেনত আছে পানী তাতে কৰি দিলোঁ শ্বুটিংটো কৰি দি ৰাতি এডিটিং কৰি তাৰ নেক্সট ডে গানটো ৰিলিজ কৰি দিলোঁ
সেইটোৱে আৰু তেওঁ গতিকে সেই তেতিয়া মানে বানপানী আছিলে এনেইতো গাঁওবিলাকততো বানপানী আছিলে আমাৰ মানে গুৱাহাটীত আৰু শুকাই যায়তো কিন্তু তথাপিও ভাল টাইমতে পাই গ'ল গানটো আৰু ভালো হৈছে এতিয়া আৰু গোটেই সৰু ল'ৰা ছোৱালীখিনি মানে এই গানটোৱে বিচাৰে মানে ৰৈ থাকে প্ৰগ্ৰামত গ'লে গম পাওঁ মাক বাপেকক মানে এনেকুৱা দিগদাৰ দিয়ে যে নাই এই ছিংগাৰজনক চাইহে যাম মাক দেউতাকো ৰৈ থাকিব লাগে আৰু আমাকতো সোনকালে উঠাই নিদিয়ে কাৰণ আমাক উঠাই দিয়াৰ লগে লগে মানুহবিলাক গুচি যায় গতিকে আমাকতো 1-1:30 মানতে উঠাই দিয়ে ৰৈ থাকে গতিকে তেনেকুৱা হৈছে আচ্ছা দাদা জানিব বিচাৰিম মানে আপোনাৰ পৰা যে মঞ্চত যে আপুনি অনুষ্ঠানবিলাক কৰোঁতে তেনেকুৱা কিবা মানে মনত থকা ঘটনা বা হাঁহি উঠা তেনেকুৱা কিবা মানে যদি কয় নাই তেনেকুৱাতো মঞ্চৰ কৰিব যাওঁতেও বা মঞ্চ কৰি থকা সময়ত বহু থাকে কথাটো বহুখিনিয়ে থাকে সকলোৰে থাকে মোৰ বুলি নহয় কিন্তু আজি কিছুদিন হ'ল মই কথা এটা মানে মই সেইটোতো জানোৱেই মই পাহৰি আছিলোঁ এজন মানুহে মোক মনত পেলাই দিলে মোৰ তেতিয়া দেহাজান যেতিয়া এলবামটো ওলাই তাৰপিছৰ বিহুৰ কথাটো কৈছোঁ তেতিয়াতো আৰু বহুত প্ৰগ্ৰাম কৰিছোঁ এই 102খন প্ৰগ্ৰাম কৰিছোঁ মানে দেহাজান ৰিলিজ কেতিয়া মানে এইটো 98ত দেহাজান ৰিলিজ হৈছিলেতো সেই হিট হোৱাৰ পিছত যিটো বিহু আহিছিলে 99 বা 98 তেতিয়া 102খন প্ৰগ্ৰাম কৰিছোঁ বিহুত খুব প্ৰগ্ৰাম কৰিছোঁ এতিয়া মোৰ প্ৰগ্ৰাম আছিলে সেইপিনে নলবাৰীৰ ফালে কৈঠালকুছি বুলি কয় তেতিয়া 98, 99 এইখিনি সময়ত মানে অকণমান আৰ্মিৰ চেকিং আছিলে সেইফালে অলপ বেছি আছিলে বহুত আছিলে বহুত বেছি তো আমাক মানে একদম নলবাৰীৰ মাজত মানে আমাৰ বাছখন ৰখাইছে বহুত গাড়ী ৰখাইছে আৰ্মিবিলাকে বহুত গাড়ী ৰখাই মানে মানুহবিলাক নামিব দিছে মোকো নামিব দিছে চবকে গাড়ী খালী কৰিব দিছে আৰু ৰাস্তাৰ পৰা মানে নমাই নি এইপিনে লৈ গৈছে তলৰ ফালে লৈ গৈছে ৰাস্তাৰ তলৰ ফালে লৈ গৈছে মানুহবিলাকৰ গাড়ীবিলাক খালী কৰি থৈছে তেনেকৈ দেখিছোঁ আমাকতো মাতিব গৈছে উত্তৰ মানে হিন্দীত কৈছে আৰু নাম্বৰ দি আছে আমি আৰু তেতিয়া মই প্ৰথম মানে ইণ্ডাষ্ট্ৰীত বা তেতিয়া বয়স কিমান মোৰ বৰ বেছি 23-24 মান হ'ব চাগে ইমান নাজানো কথা বাহিৰ ওলোৱা নাছিলোঁ নামি গ'লোঁ ভয়তে নামি গ'লোঁ আৰু সকলোৱে নামি গ'লোঁ তলৰ ফালে যাওঁ গোটেই মানুহবিলাকে এনেকুৱাকৈ বহাই থৈছে আমাকতো বহিব দিলে উপায় নাই আৰু তেতিয়া ভয় লাগিছে বহিবই লাগিব আপোনাৰ কাষত যোনটো তেনেকৈ বহিছিল সি ক'ব পাৰিব যে মই কুমাৰ ভৱেশৰ লগত একেলগে তাৰপিছত মানে এনেকৈ বহিব দিলে আৰু এনেকৈ তলমুৱা হৈছে এনেকৈ বহিব দিয়ে তলত বহি আছোঁ আৰু কোনোপিনে চোৱা নাই আৰু এনেকৈ আছোঁ উপায় নাই ভয় লাগেতো আৰ্মি কিবা কৰি দিব পাৰে কিন্তু এতিয়া হ'লে সুধিলোঁ হয় মই কি কাৰণত ফাইট কৰিলোঁ এতিয়া হ'লে কিয় এইটো হ'ব কি কৰিছোঁ আমি কিন্তু তেতিয়া নতুন ভয় লাগে তাৰপিছত মই এনেকৈ থাকিলোঁ থকাৰ পিছত আৰু প্ৰায় আধা ঘণ্টামান থাকিব দিছে তাৰপিছত আৰু যাব দিছে তাৰপিছত আজিতো 6 মাহমান হৈছে এজন মানুহ আহিছে ক'ৰবাত মোক লগ পাইছে মঞ্চত না ক'তে আৰু মই পাহৰিলোঁ ক'ত লগ পালে সেই মানুহজনে দাদা চিনি পাইছেনে মোক ধৰিব পৰা নাই মই আজি কিবা বেলেগ ক'ব নেকি দাদা চিনি পোৱা নাই আপুনি বোলো না মই পাহৰিছোঁ এই আমি যে এনেকৈ যে আছিলোঁ মই এনেকুৱা হাঁহিছোঁ বাপৰে ভাল কথা মনত পেলাই দিলে মই পাহৰি আছিলোঁ নহয় কথাটো এই সিদিনা খুব হাঁহিছোঁ মই সঁচাকৈ হাঁহিছোঁ মানে ইমান পুৰণি কথা এটা আৰু সি যিটো মোক মানে এক্টিং কৰি দেখুৱাইছে মই মানে একদম তেখেতে মানে এতিয়াও প্ৰাউড ফিল কৰে যে মই আৰু সি তাৰমানে এনেকুৱাকৈ কৈছে দাদা মোক চিনি পাইছেনে মই আৰু জেনেৰেল মানুহ সুধি মই পোৱা নাই ক'ত পাইছিলোঁ তোমাক ভালকৈ কওকচোন নাই মই পোৱা নাই কিয় এনেকৈ যে আছিল সেই কৈঠালকুছিত যে বাছৰ পৰা নমাই নিছিল আপোনালোকক তেতিয়া হয় নেকি এই মই পাহৰিছোঁ সিয়াক মই তেনেকৈ কৈ পঠাই দিলোঁ মই যে হাঁহিছোঁ নহয় তাৰপিছত আহি অকলে সেইটো খুব মানে এই মানে ধেমালি মানে আৰু মানে ভালো লাগিছিলে সেইবিলাক কথা মনত পৰিলে বা কোনোবাই মনত পেলাই দিলে মানে ভাল লাগে সেইটোৱে আৰু কিছুমান থাকে তেনেকুৱা কথা আৰু সেইটোৱে আচ্ছা আপোনাক এটা মানে কথা জানিব বিচাৰিছোঁ ধৰক আপুনি যিটো আমাৰ
মানে আপোনালোকৰ প্ৰজন্ম বুলি নকওঁ মানে তাৰ পিছৰ প্ৰজন্ম বা নতুন প্ৰজন্ম যিখিনি আছে ধৰক বহুখিনি মই মানে সংগীত শিল্পী হওক বা গায়ক হওক বা অভিনেতা হওক অভিনেত্ৰী হওক ৰাজনীতিৰ ফালে ঢাপলি মেলিছে তাৰ মাজত আপুনি ব্যতিক্ৰম হৈ আছে আজিও কিয় ব্যতিক্ৰম মানে কি মই মানে মোৰ তাত আহিছিলে মানুহ নহা বুলি নকওঁ গোটেইখিনিয়ে যিখিনি আমাৰ যি জেগাটা দল আছে গোটেইখিনিয়ে মোৰ তাত আহিছিলে আজি বুলি নহয় লকডাউনৰ আৰু পিছতো আগতো এনেকৈ আহিছিলে বা গুৱাহাটীতো বহুতে লগ কৰিছিলে কিন্তু মোৰ মানে মনৰ পৰা নকয় এই কথাটো আৰু কিয় নকয় আচলতে মই হ'লো এজন ছিংগাৰ মই গায়ক এজন গতিকে গায়কক যিমানখিনি জানো আৰু মই যে ইমান জানো বুলিও ক'ব নোৱাৰোঁ যিখিনি জানো আৰু সেইখিনিতে আছোঁ মই কিন্তু ৰাজনীতিৰ ফালে মই যাবলৈ মন কিয় নাযায় ৰাজনীতিৰ ফালে গ'লে কি হ'ব মই ৰাজনীতিৰ কথাটো কি জানো বাৰু একো নাজানাকৈ মই ৰাজনীতিত গ'লে কি হ'ব কাৰণ যিমানবিলাক গৈছে মই দেখিছোঁ এদিন ধুনীয়াকৈ পাব্লিচিটি কৰি দিয়ে তাৰপিছত কোনো পাৰ্টিটো দেখা নোপোৱা ক'তো চকীটো দেখা নোপোৱা বহাও দেখা নোপোৱা সেইদিনা সিহঁতক পাব্লিছ কৰি দিলে তাৰে কিছুদিন পিছত মানুহে গালি পাৰিব ধৰিলে প্ৰগ্ৰেমো মানে নোপোৱা এনেকুৱা টাইপৰ হৈ গৈছে তুমি অমুক দলত আছা যদি অমুক দলৰ হেৰি নামাতো অনুষ্ঠানৰ নামাতো এই তেনেকুৱা হৈ আছে লাভটোতো একো নাই আৰু জানিলে যাব লাগে এতিয়া যোনে জানে ৰাজনীতিৰ বিষয়ে জানিব বা যিটো কামত যোৱা সেই কামটোৰ বিষয়ে আগতে অধ্যয়ন কৰি ল'ব লাগিব জানি ল'ব লাগিব নজনাকৈ গ'লে কি হ'ব একোতো কাম নাই কিবা এটা যদি কৰিব দিয়ে আমিতো কৰিব নোৱাৰিম জানিলেহে কৰিব পাৰিম সেইকাৰণে মোৰ মনটো মানে এই কেতিয়াও নকয় যে কাৰোবাক বোলে কিবা এটা অনুষ্ঠান পাতিছে তাত গৈছোঁ সেইটো বেলেগ কথা কোনোবাই মাতিছে মোক যে আমাৰ মিটিং আছে তাত কিবা আহিবিচোন বা দেখা দিবি এবাৰ সেইটো বেলেগ কথা কিন্তু মই মানে তেনেকৈ মানে জড়িত হৈ মই মনে নকৰোঁ সক্ৰিয় ৰাজনীতি কৰিব আপোনাৰ ইচ্ছা নাই ভৱিষ্যতে মইতো ভৱিষ্যতে মই এইটো লাইনতে এই মিউজিক ইণ্ডাষ্ট্ৰিতে মোৰ প্লেন বহুত আছে মোৰতো আগতে মই মুম্বাইতে যাব লাগিছিলে কিন্তু বহু মানে কিবা এটা প্ৰব্লেমৰ কাৰণে মই যোৱা হোৱা নাই মোৰ প্লেনটো মোৰ সেইপিনে আছিলে হিন্দীত কিবা অফাৰ মানে আছিলে না অফাৰটো মই গাব লগা হৈ আছে হিন্দী ফিল্মত দুটা আহিব লগা আছে মানে গাব লগা হৈ আছে কিবা এটা আমাৰ ডিছকাছ এটা হৈছিলে এইটো হয়তো তোমালোকে গম নোপোৱা বহুত দিন আগতে কিবা এটা তেনেকুৱা ধৰণৰ আমাৰ মিটিং এটা হৈছিলে মুম্বাইত তাৰ দুখন ফিল্মত মই গাব লগা হৈ আছে লকডাউনটো নহ'লে ইমান দিন গোৱাই গ'ল হয় এতিয়া লকডাউনৰ পিছৰ পৰা অকণমান ইণ্ডাষ্ট্ৰিটো বেয়া হৈছেতো এতিয়া অকণমান ভাল হৈ আহিছে গতিকে এতিয়া ৰিচেণ্ট গৈ লকডাউনৰ পাছত এনেও বলিউডৰ প্ৰায়কেইখন মুভিয়ে ইমান বেছি নাই কামো নাই তেনেকুৱাকৈ মানে বহুত প্ৰব্লেম এতিয়া লাহে লাহে আকৌ এতিয়া গতিকে আমি এতিয়া প্লেনিং কৰিছোঁ আৰু আপোনাৰ সেইটো নিউজেটো আপোনাৰ ধৰক মই জনামতে মানে নেশ্যনেল মিডিয়াই কভাৰ কৰিছিলে যে এইটো গানটো কোনটো আছিলে আপোনাৰ মনত পৰা নাই এইটো সোণ পাহি এলবামৰ আছিলে দেহাতি লাহে লাহে জোৰকা ঝটকা তেনেকুৱা একশ্যন ৰিপ্লেত আছিলে গানটো আছিলে গতিকে এনেকুৱা আৰু তাৰপিছত আৰু আমাৰ হ'ল আলোচনা হ'ল আৰু সেইটো আৰু তাৰপিছত তেনেকুৱা আৰু প্লেনিং আছে আৰু এনেও মোৰ ভোজপুৰী ইণ্ডাষ্ট্ৰিতটো বহুত কাম কৰিছোঁ দিল্লীত ভোজপুৰী ইণ্ডাষ্ট্ৰিত এটা মোৰ সুকীয়া নাম এটা আছে আৰু এতিয়াও মানে বিহাৰৰ আমাৰ যদি অসমৰ পৰা কোনোবাই বিহাৰ বা পাটনা চাটনাত গৈ অসমৰ বুলি কয় তেতিয়া দুই এজনে সোধে আৰু কুমাৰ ভৱেশৰ ওচৰত নেকি বহুত গৈছোঁ বিহাৰ ইউ পি পাটনা বহুত তাৰিও খাইছোঁ বিহাৰত মানে সেইটো ভাল লাগে তাৰিটো খুব ভাল বনায় তাৰি খাই অলপ তেনেকুৱা মানে অলপমান খেলি মেলি নহয় নে তাৰিটো বেলেগ বস্তু আৰু এইফালে জেনেৰেলি ধৰক আমি জেনেৰেলি ৰেগুলাৰ বেলেগ বস্তু কিবা ডিফাৰেঞ্চ আছেনে নে একেই মই ডিফাৰেঞ্চটো নাপালোঁ কাৰণ মইতো গোটেইখিনিয়ে খাওঁ ৰঙাটো ভাল চাউলৰ দিলে সেইটোও খাওঁ কিন্তু তাৰিটো মানে মই সিমান একো বেছি ডিফাৰেঞ্চ নাপালোঁ অ'কে
এইটো তাৰে অনুষ্ঠানবিলাকততো পুৰা হাল্লা গোল্লা বেলেগ আৰু তাৰ চিষ্টেমটোৱে বেলেগ, কিন্তু এতিয়া চবফালে বেয়া হৈছে। আচ্ছা, এই মানে যেতিয়া কেছেট আৰু CD যেতিয়াৰ পৰা বন্ধ হৈ গ'ল তেতিয়াৰ পৰা মানে সেই এতিয়াও আমাৰ গানবোৰ যে দেহাজানৰ দৰে, মোক কেতিয়াবা কোনোবাই প্ৰশ্ন কৰে, দাদা দেহাজানৰ দৰে আপুনি কিয় গান নবনায়? এতিয়া দেহাজানতকৈ যদি আৰু 100 গুণে বেছি ভাল গানো কৰোঁ, ইমান জনপ্ৰিয় আজিকালি নহয়। কি কাৰণত নহয়? আগৰ জনপ্ৰিয়তাটো বেলেগ আছিলে, কেছেট আছিলে, মানুহে গান বজাইছিলে। তুমি বাছত যেতিয়া উঠি যাবা তুমি গান শুনি যাবা, চাহ দোকানখনত চাহ খাই থাকিবা, গান শুনি থাকিবা, কেছেট দোকানত ধপধপাই বজাই থাকিব, তেনেকেই গান পপুলাৰ হয়। বিয়াত যাবা গান বজাব। আজিকালি তুমি দোকান, আজিকালি কেছেটৰ দোকান নাইয়ে, তুমি গান ক'তো নুশুনা আজিকালি। ভলিউমত গান নলগাই আপুনি তুমি মোবাইলত কেতিয়াবা শুনা, হেডফোন লৈ শুনে। এতিয়া তুমি কেনেকৈ পপুলাৰ হ'ব গানটো? মই এটা গান শুনিছোঁ আজি, গানটো শুনি মই নিজে শুনিছোঁ, বাছ নিজে কাকো কোৱা নাই, মই নিজৰ তাতে আছে, নিজে এনজয় কৰি আছোঁ। যদি মই গানটো যদি ফুল ভলিউমত অকণমান বজাই থলোঁ হয়, 10জন মানুহেতো গম পালে হয়। আচ্ছা, কাৰ হয়? গতিকে গান জনপ্ৰিয় এতিয়া যিমান কি দেহাজান নহয়, যিমান কি তাতকৈ ভাল গান যোনে কি নবনাক, সেই জনপ্ৰিয়তাটো এতিয়া নাহে। এইটো বেলেগ হৈ গৈছে। আজিকালি ইউটিউবত দিব লাগিব গান, ইউটিউবত যিখিনি ফলোৱাৰ্ছ আছে সিহঁতে পাব, সিহঁতে শ্বেয়াৰ কৰি দিলে বাকীখিনি পাব। আৰু এতিয়াতো মিউজিক ইণ্ডাষ্ট্ৰি তেনেকেই চলি আছে, এতিয়া বেলেগ উপায় নাই, পুৰা টেকন'লজি। এতিয়াতো একো উপায় নাই, আমাৰ ৰিটাৰ্ণটো একোৱেই নাই। গতিকে ইউটিউবত গানটো দিছোঁ, দিয়াৰ ফলত কি 2-এটা প্ৰগ্ৰাম পাইছোঁ। আৰু ইউটিউবৰ পৰা যে লাখ লাখ টকা ৰিটাৰ্ণ আহিব গানটোত, সেইটোতো ভৰসা কৰিব নোৱাৰে। তেনেকুৱা আৰু সেইটো হয়। আপোনাৰ আগতে আমি গান শুনিছিলোঁ, কেছেট যেতিয়া আছিলে, আপোনাৰ এটা চাইডত 4টা গান থাকে, এটা চাইডত 4টা গান থাকে, 8টা গোটেই গানেই আমি জানিছিলোঁ, মানে আপোনাৰ গোটেই লিৰিক্স মনত আছিলে, ছিংগাৰবিলাকৰ ফটো আছিলে, হয়। চাই থাকোঁ আৰু এইটো কুমাৰ স্বামী গাইছে, ধুনীয়াকৈ সজাই লিখা থাকে, দোকানত গ'লেও আমাৰ কেছেটবিলাক মানে চিলেক্ট কৰি পেলাই চাব পাৰি আৰু এইটো মানে ধুনীয়াকৈ সজাই থৈ দিয়ে। নাই, সেইটো সময় নাই সঁচাকৈ। গতিকে তেতিয়া সেই সময়ত সেনেকৈ তেনেকুৱাকৈ গানবিলাক পপুলাৰ হৈছিলে। গতিকে এতিয়া তেনেকৈ সেই পপুলাৰটো নাই হয়। সেইটোৱে মানে আগতে পপুলাৰ হয়, এতিয়া ভাইৰেল হয়। ভাইৰেল হ'লেও কিন্তু সেই মজাটো নাই, যিটো সেইটো জনপ্ৰিয়তাৰ যিটো মজা আছিলে, এতিয়া সেই মজাটো নাই, মানে সেইটোৱে কৈছোঁ। হয়, কিছুমান বিকৃত বস্তু বনালেও ধৰক ভাইৰেল হৈ যায়, এতিয়া মানে তাৰ কোৱালিটিটো মানে ইমান নাচায়, ভাইৰেল হ'ল কোৱালিটি থাকিলে ভাইৰেল হ'ব, এনেকুৱা নহয়। হয়, যিহেতু আপুনি ইউটিউবৰ কথা ক'লে, মোক মানে এটা কথা এটা মনত আহিছে। আজিকালি প্ৰায় মানে কোৱা শুনো মানে বা নিজেও মানে শুনিছোঁ সেইটো কথা, যিহেতু পকীয়াকৈ ধৰক ধ্ৰুৱ মোৰ লগতে থাকে, ধ্ৰুৱ ঠাকুৰীয়া আপোনাৰ মিউজিক কম্প'জ কৰা, যিহেতু চিনি পায় আপুনি। তো কেতিয়াবা মানে তাতে 2-এজন ছিংগাৰ লগ পাওঁ বা শুনো, তেওঁলোকে মানে কেতিয়াবা এটা আক্ষেপ কৰে যে ইউটিউবত বেলেগ চেনেল খুলি লৈছে, বেলেগে চেনেল খুলি আপোনাৰ গান মই এটা চেনেল খুলি লৈছোঁ, আপোনাক নজনোৱাকৈ, যিহেতু আগতে পাইৰেচি বুলি কৈছিল যিটো, তো আজি ধৰক মই গানটো আপলোড কৰিছোঁ, আপুনি গম পোৱালে বহুত লেট হৈ গ'ল, অলৰেডি সি আপোনাৰ নামত মিউজিক লেবেল খুলি বা কিবা কৰি ধৰক পইচা ইনকাম কৰি আছে। তেনেকুৱা কিবা ঘটনা আপোনাৰ লগত ঘটিছে নেকি, বা এইটো হ'ব লাগে নে নালাগে? নাই, এইটোতো কেনেকৈ হ'ব লাগিব, এইটোতো হ'ব নালাগে। আৰু এইটো যোনে কৰে এইটো বেয়া কথা। মোৰ নিজৰ এটা সম্পত্তি বুলি ক'ব লাগিব, মোৰ নিজৰ সৃষ্টি, মোৰ নিজৰ প্ৰডাক্ট, সেইটো মই নিজে ইউটিউব চেনেল খুলি বা মই কাৰোবাক মই নিদিলোঁ, সেইটোতো মোৰ। গতিকে মোক নোসোধাকৈ তেনেকৈ ইউটিউবত আপলোড কৰাটো ভুল কথা। আৰু তেনেকুৱা ক্ষেত্ৰত মোৰ হৈছিলোঁ, মই এতিয়া তাৰপিছৰ পৰা ঠিক কৰিলে বাৰু, সিহঁতে ডিলিট কৰি দিলে। কিছুমান গান মোক নজনাকৈ পুৰণা গানবিলাক ইউটিউবত দি দিছে, কাৰণ চাউণ্ড কোৱালিটি বেয়া। তাৰমানে সিহঁতে কেছেটৰ পৰা এই অডিঅ' কেছেটৰ পৰা মানে ট্ৰেন্সফাৰ কৰি দিছে, তাৰপিছত চাউণ্ডটোতো বেয়া, একদম মানে খেৰখেৰাই থাকে। তেতিয়া মই ল'ৰাক ফোন কৰি মানে কৈছোঁ যে তোমালোকে এনেকৈ নিদিবা গানটো, কথা আছে নহয়, আৰু তোমালোকে কাক সুধিছা গানটো দিছা। গতিকে কিছুমানে মানে আগতীয়া এতিয়া কিবা হৈছে মই নাজানো এইবিলাক কথা। প্ৰথমতে বহুতে কৰিছিলে নাজানাই, কিছুমান নাজানেও আচলতে, এইটো গান ভাল লাগিছে দি কিন্তু সেইটো নহয়। কিন্তু এতিয়া সকলোৱে জনা হৈছে কপিৰাইট কি বস্তু, আৰু যে এই গানটো দিলে যে কি হ'ব পাৰে, আজিকালি মানুহে জনা হৈছে।
আৰু আগতে যে কিছুমান এনেকুৱা আছিলে, এনেকুৱা ইউটিউব মানে এনেকুৱা ভিডিঅ' কৰিছিলে, এইটো কিবা গান হ'ল নেকি, এই কৰিছিল অলপ আগতে মাজতে এতিয়া বন্ধ হ'ল, এইটো এনেকৈ গান গায় নেকি, এনেকৈ এক্টিং কৰে নেকি, এইটো কিবা তেনেকুৱা যে মানে যোনে সেই মানে ইনচাল্ট কৰে কৰি কয় কথাটো, সেই এটা বুলি সেইটো এতিয়া বন্ধ হৈছে, কাৰণ গম পাই যে ইয়াতে মানে লাফৰা কৰিলে বেয়া হ'ব, ৰ'ষ্টিং বুলি কয়, ৰ'ষ্ট কৰা বুলি কয়, হয় নেকি? মোৰ এদিন কৰিছিলে এজনে, মই মেনেজাৰক ক'লোঁ যে ইয়াৰ ফোন নম্বৰটো ওলা, সি ওলাই এনেকুৱা দিছোঁ সেয়া গম পাইছোঁ বা কাৰ পাল্লাত পৰিছোঁ ইয়াক কৈছোঁ যে তই শেষ, তই বহুত কিবা কিবি কৈছোঁ, আৰু নেক্সট ডে সি ডিলিট কৰি দিছে, আৰু এইটো নাপায় নহয়। এতিয়া মই কাৰোবাৰ বিষয়ে দুই এষাৰ উল্টা পুল্টা বকি কিনে মোৰ ইউটিউব চেনেলত আপলোড দিয়াটো সেইটোতো কথা নহয়, সেইটো বেয়া কথা। আৰু আজিকালি শিকিছে, আজিকালি তেনেকুৱা নহয়। সেইটো কিন্তু আপোনাৰ এইটো ৰ'ষ্টিং যিটো, সেইটো আপোনাৰ কিন্তু বহুত মানে যিজনে কৰে, যিবিলাকে কৰে, তেওঁলোকে কিন্তু বহুত মানে ইউটিউবত মানে জনপ্ৰিয় হ'লে কি হ'ব, কিন্তু কেতিয়াবাতো ভাল মানুহ হাতত পৰিলে দিগদাৰো আছে, পঢ়ে মাজে মাজে সিহঁতেও নজনাকৈ নহয়, কথাটো ভালকৈ কোৱা, ভালকৈ কৈ ভালকৈ গানটো ভাল হৈছে, বৰ ধুনীয়া হৈছে, ধুনীয়া এইবিলাক কৈ তেনেকৈ দিয়ে, তেতিয়াতো বেয়া নাপাওঁ। কিন্তু এনেকৈনো কৰে নে, এনেকৈনো ডেন্স কৰে নে, এনেকৈনো এক্টিং কৰে নে, এনেকৈ গান গায় নে, সেইটোৱে। এইটো আপুনি ধৰক আপোনাৰ অৰিজিনেল যিটো মানে আপুনি অৰিজিনেল যিটো হয় মানে অৰিজিনেল ভইচত আপুনি গান গায় বা অৰিজিনেল ভইচত চিনি পায়, এই যিটো কুমাৰ ভৱেশ, আপুনি গানটো গোৱাৰ লগে লগে গম পাব এইটো কুমাৰ ভৱেশৰ গান বা কুমাৰ ভৱেশ দাই গাইছে গানটো। কিন্তু আজিকালি ধৰক টেকন'লজি আহি গ'ল, টেকন'লজি অহাৰ পাছত কি হৈছে, অটো টিউন কিবা কিবি সেইবোৰ আহিছে, তো সেই ছিংগাৰবিলাকক আপুনি কি কয়? আচলতে সিহঁতৰো এতিয়াৰখিনিৰ কথা কৈছা জানো, ইহঁতকো ভুল মানে সিহঁতকো দোষ দিব নোৱাৰা, কাৰণটো কিয় মই কৈ আছোঁ, মই যে গোটেই ইণ্ডাষ্ট্ৰীৰ গোটেই ছিষ্টেমটোৱে দেখিছোঁ, মই সেইটো ক'লেও ভুল হ'ব, মই ইমান দেখা নাই, কিন্তু মই যিটো দেখিছোঁ সেইটো শিকিছোঁ মই। এতিয়া মোৰ যেতিয়া কেছেটৰ কাম হয় 98, 99ত, তেতিয়া 4-5জন গীটাৰ বজাইছিলে, মানে গীটাৰ বজাইছিলে, এইটো ৰুমত পাৰ্কাছন বজাই আছে, সেইটো ৰুমত ঢোলক তবলা বজাই আছে, এইটো ৰুমত গীটাৰ বজাই আছে, আৰু এটা ৰুমত মই গান গাই আছোঁ, ওৱান ট্ৰেকতে কিছুমান গান তাৰমানে একেবাৰতে গাব লাগিব। আমি সেইটো দেখিছোঁ, আৰু মোৰ পিছৰখিনি বা আৰু কি দেখিছে মই নাজানিম, কিন্তু মই সেইখিনিয়ে শিকিছোঁ যিখিনি দেখিছোঁ। এতিয়া মই যিখিনি কাম কৰোঁ মই সেইটো লেভেলতে কৰোঁ। মই গান এটা গাব লাগিলে মই গানটো গোৱাৰ আগত কিমান ৰেৱাজ কৰিব লাগিব, মোৰ পাৰফেক্ট হৈছে নে নাই, গতিকে মই নিজে সেইটো শিকিছোঁ কাৰণে মই সিমানখিনি কৰি আছোঁ। কিন্তু আজিৰ কথাটো হৈছে কোনটো, তোমাৰ আজি দেখিছে কি, আজি গান এটা তোমাৰ ছাপ'জ ট্ৰেক বনাইছে, ট্ৰেক কোনে বনাইছে কিছুমান ছিংগাৰে গমেই নাপায়, আজিকালি এনেকুৱা হৈছে যে ট্ৰেকটো বনোৱাৰ পিছত ট্ৰেকটো পঠাই দিছে, গানটো গাবি, গানটো সেইখিনিয়েতো শিকিলে, কি দেখিলে সি, আজিৰ কথাখিনি কৈছোঁ। মই যিখিনি দেখিছোঁ যে মই পূৰা মোক নোট লাগিব নহ'লে নহ'ব, নোট এইটো বেখুৰ হৈছে, এইটো নোট তেনেকুৱা আছিলে আমাৰ, আমি সেইটো শিকিছোঁ, সেইটো কাৰণে সেইটোৰ পৰা আমি আজিৰ ডেটতো আমি তেনেকুৱাই কাম কৰোঁ। এতিয়া আজি যিখিনি নতুন আহিছে সিহঁতে সেই পৰিৱেশটো বা কিমান দেখিছে সিমানখিনিয়ে শিকিব সিহঁতে, গতিকে সেইটো কথা। আৰু ভইচৰ কথাটো যে কৈ আছা যে অটোটিউন এটা বেলেগ বস্তু, অটোটিউনটো হ'ল এটা ছফ্টৱেৰ, সেইটো বেলেগ হয়। মই সেইটো অটোটিউন বুলি কওঁ। এতিয়া আপুনি কুমাৰ ভৱেশে গানটো গালে আমি আইডেণ্টিটিটো মানে এজন জুবিন দাই গানটো গালে ভইচৰ টোনত, এইটো আচলতে হয় কি কাৰণত, মই কথা এটা কওঁ, মানে কপিটো বেছি হৈছে। মই যদি কওঁ তাৰমানে কপিটো কৰি মইতো কুমাৰ চানুৰ গান গাইছিলোঁ, কিন্তু সদায় যদি কুমাৰ চানু টাইপে যদি মই হৈ থাকিব বিচাৰোঁ তেতিয়াতো মোৰ কুমাৰ চানু টাইপে হ'ব। গতিকে এতিয়াও বহুতেই এনেকুৱা হৈছে, আমিও এইবিলাক কথা আমাৰ কেতিয়াবা ওলায় যে এটা গান ক'ৰবাত বজাই থৈছে, জুবিনে গাইছে নে কোনে গাইছে গম নাপায়, ধৰিব নোৱাৰে। মই সেইটো
কৈছোঁ মানে ধৰক আমি তেতিয়া মানে গম পাওঁ যে এইটো গান আমুকে গাইছে মানে আঁতৰতে গম পায় কিন্তু আজিকালি ছিংগাৰবিলাক কিছুমান মই দেখিছোঁ অৰিজিনেল ভইচটো এটা বেলেগ তাৰপিছত আকৌ যেতিয়া গান শুনো সেইটো এটা ভইচ বেলেগ তো সেইটো কাৰণে মানে কৈছোঁ সেইটোৱেতো মই সেইটোৱে ক'লোঁ যে আচলতে কপিটো বেছি কপি হৈছে আচ্ছা অ'কে কপিটো বেছি হয় আৰু টোনটো আচলতে নিজস্বটো ৰাখিলেহে তোমাক চিনি পাব মই যদি এতিয়া মই ভূপেনদাৰ দৰে ভইচটো টোনটো ৰেৱাজ কৰি কৰি বনাই ভূপেনদাৰ দৰে গান গাই থাকোঁ তে মোৰ নিজস্বটো ক'ত থাকিল মোৰ গতিকে সেইকাৰণে তোমাৰ মই দুজনমানৰ নাম কৈছোঁ জিতুল দা বিজয় দা তোমাৰ যিখিনি আছে আমাৰ দীপেন দা তেখেততো ছিনিয়ৰ হয় গতিকে যিখিনি আছিলে তেখেতসকলতো ভইচবিলাক শুনিলে গম পায় মই সেই বস্তুটো ক'ব বিচাৰিছিলোঁ কিন্তু আজি কিছু বছৰৰ পৰা মানে এইটো হৈছে সেইখিনি আৰু এইটো কপিটো অলপ বেছি হৈছে ধন্যবাদ ভৱেশ দা ভাল লাগিল আপোনাৰ লগত ইমানখিনি সময় কটালো একচুৱেলি আপুনি ব্যস্ত মোৰো ভাল লাগিছে তোমালোক আহিছা আৰু সঁচাকৈ ভালে লাগিছে কথা পাতি ভালো লাগিছিলে আৰু সময় কেতিয়াবা মিলাম চাগে আপোনাৰ লগত আকৌ এদিন বহিম আমাৰ অনুষ্ঠানটোৰ বিষয়ে বা ৰাইজক আপুনি কি জনাব খুব ভাল লাগিছে আৰু তোমালোকে যিটো কৰি আছা বা মই যিখিনি ভিডিঅ' চাইছোঁ বেলেগতকৈ বেলেগ হৈছে মোৰ খুব ভাল লাগিছে আৰু তোমালোকে কোৱালিটিটো খুব ধুনীয়া মেইনটেইন কৰি আছা আৰু আচলতে এনেকুৱাই হ'ব লাগে আৰু আজিকালি মানুহে গোটেইখিনি চাইতো গতিকে তোমালোকে আগবাঢ়ি যোৱা আৰু মই আছোঁ সদায় আছোঁ কিবা থাকিলে আহিবা আৰু তোমালোকে আহিছা যে মই খুব ভাল পাইছোঁ আপোনালোকৰ শুভেচ্ছা থাকিল ভৱিষ্যত আপোনাৰ যিখিনি পৰিকল্পনা আছে বা যিকেইটা প্ৰজেক্ট আছে ব্লকবাষ্টাৰ হিট হওক আকৌ দেহাজনৰ নিচিনাকৈ আগতকৈ বেছি জনপ্ৰিয় হওক শ্ৰোতাসকল এয়াই আছিল আজি আমাৰ মাজত জনপ্ৰিয় কণ্ঠশিল্পী কুমাৰ ভৱেশ ডাঙৰীয়া আশা কৰিছোঁ আপোনালোকে অনুষ্ঠানটো চাই ভাল পাইছে আৰু যদি আপোনালোকৰ কিবা দিহা পৰামৰ্শ আছে আমাৰ কমেণ্ট বক্সত গৈ আপোনালোকে কমেণ্টছখিনি জনাব আপোনালোকৰ দিহা পৰামৰ্শ দিব যাতে আমি আগলৈ আৰু ভাল কৰিব পাৰোঁ লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ আজিলৈ ইয়াতে ধন্যবাদ